কবিতাৰ শিৰোনাম এজাক অৱতৰীয়া বৰষুণ। কবি কল্পজ্যোতি শৰ্মা। যিদিনা তোমাৰ প্ৰেমত পৰিছিলোঁ সেইদিনা এজাক বৰষুণ নামিছিল আৰু তুমি ছাতি অনা নাছিলা। বৰকৈ তিতিছিলা তুমি। তোমাৰ চশমাৰ ফ্ৰেমৰ তলেৰে গাভৰু দেহক চুম্বন কৰি নামি আহিছিল দুগালত একোটা পানীৰ টোপাল। আৰু মই বাৰে বাৰে তোমাক চাই আছিলোঁ। হয়তো লাজত নে ভয়ত দুপাত্তাৰে মুকনি থাকিছিলা। ক্ষমা কৰিবা, চাৱনীয়ে যে গুৰু গোহাঁই নামানে। সেইদিনা তোমাৰ বৰ্ষাচিন্তা দৈহিক অৱয়ব বৰকৈ চুব মন গৈছিল আৰু তোমাক পাবলৈ ব্যাকুল হৈছিলোঁ। সেইদিনাই বুজি পাইছিলা চাগে মোৰ মনটোক, যেতিয়া সেইজাক অৱতৰীয়া বৰষুণত দুয়ো একেলগে তিতিছিল। ধন্যবাদ।